ইউটিউব চেনেলটোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। বহুত দিন ভিডিঅ' চিডিঅ' দি থকা নাই আৰু চিন্তিয়ে আমি বহুত ব্যস্ত হৈ আছোঁ, সেইকাৰণে দিব পৰা নাই। আজি বেলেগত আমি সকলোৱে এতিয়া কাম কৰি আছোঁ, মানে অলপ দেৰি আগতে আমি সকলোৱে মেকআপ চেকআপ কৰি ফটো চটো উঠিলোঁ, ভিডিঅ' চিডিঅ' বনালোঁ। আমি ভাত বনাই আছোঁ। এতিয়া আমি আমাৰ বেলেগতো আমি কি কৰি থাকোঁ, আমি 5জনী থাকোঁ একেলগে, আমি বহুত ফূৰ্তি কৰি থাকোঁ ইয়াতে। সদায় কিবা এটা নহয় বন্ধ পালে কিবা এটা নহয় কিবা এটা কৰি থাকোঁ আমি, সেইকাৰণে আজি আমাৰ বেলেগকে দেখাওঁ। থাকিব দেই আগলৈকে ভিডিঅ'। এয়া আমাৰ মেকআপৰ কাম চলি আছে। মেকআপ আৰ্টিষ্ট বহুত ধুনীয়াকৈ কৰে। দেখিবলৈ বেয়া হৈছে ভিডিঅ'টোতে গম পাওঁ। আমাৰ আৰু ৰাইজ আছে, এয়া মেকআপ কৰি ভিডিঅ' বনাই আছে। আৰু এইফালে আছে জুই, ইমান ধুনীয়াকৈ মেকআপ কৰিছে। আৰু এখেতে ভিডিঅ' বনাব নাপায়, চব কেনেকৈ মনটো মাৰি আছে, ভিডিঅ' বনাবলৈ এতিয়ালৈকে পোৱা নাই বুলি কৈছে। এখেতৰ হেনো কাপোৰ নাই, সেইকাৰণে মনটো বেয়া কৰি আছে। বেয়া নকৰিবা দেই মনটো। কাম আৰ্টিষ্ট তুমি মেকআপ নকৰা নেকি? মই নকৰোঁ, সিহঁতক কৰি মোৰ খাব লাগিছে। অঁ হয় নেকি? শিকি আছোঁ দেই, তাতকৈ শিকি আছোঁ। কেনেকুৱা হৈছে আপোনালোকৰ কাৰোবাক লাগে যদি ক'ব দেই, এখেতৰ লগত কণ্টেক্ট কৰিলেই হ'ব। পাৰিছত মানে তুমি কাপোৰ এটা পালা, নাই বুলি মন বেয়া কৰি আছিলে, কিন্তু এতিয়া ক'ৰ পৰা উলিয়ালে জানো ঘপককৈ এইটো কাপোৰ এটা চকুলাৰ পৰা আমাৰ বেগ চবকে দেখি নোৱাৰিলে থাকিব, সেইকাৰণে লিপষ্টিক অলপ লগাই ল'লোঁ দেই। ড্ৰেছো চেঞ্জ কৰি ল'লে আৰু লিপষ্টিকো লগাই ল'লে। বহুত ধুনীয়া লাগিছে ন? একদম ভিডিঅ' বনোৱাত ব্যস্ত মানে। আমাৰ পিছফালে কি হৈ আছে সেইবিলাক নাচাব আৰু দেই। আমাৰ কাপোৰ নাইকিয়া ছোৱালীজনী একদম চবৰ লগতে ফটো মাৰি ফুৰিছে দেই। বেয়া নাই হোৱা, ধুনীয়া হৈছে। सुसुआना नसाले तुमी साबाना भल लागिसे